হাই মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে মানে মই বৰ্তমান আছোঁ মানে আমাৰ আখৰা গৃহত মানে আপোনালোকে গম পোৱা নাই কমে এতিয়া মানে সপোন বুলি নাট্যগোষ্ঠী এটাৰ লগত বৰ্তমান মই জড়িত হৈ পৰিছোঁ তাত মোৰ এটা কেৰেক্টাৰ আছে মানে হিৰোইনৰ দেউতাকৰ কেৰেক্টাৰ জান হওক কৰি আছোঁ মানে আজি আমাৰ কি হৈ আছে মানে আমাৰ নাট্যগোষ্ঠীৰ মানে এটা ট্ৰেইলাৰ এটা আমি ইউটিউবত আপলোড কৰি আছোঁ ট্ৰেইলাৰৰ কাৰণে আজি আমাৰ কিছুমান শ্বট লৈ থকা হৈছে মাজে এই বৰ্তমান সময়ত মানে নাইট শ্বট লৈ আছে মানে হিৰো হিৰোইনৰ মানে কিবা গানৰ চিন লৈ আছে আপোনালোকক মই ভিতৰত গৈ চব দেখাই দিম মোৰ কিবা বুঢ়া বুঢ়া যেন লাগছে না মোৰ নিজৰে অকণমান ফিল হৈছে জানহক চাই যাই থাকক এনেকে ঘূৰি আহিছে ন তুমি এনেকে দিছে এইটো মাষ্টাৰ ললা ঘূৰি আহা লগে লগে আহিছে এইটো যে আছে কেমেৰা মুভিং ফাৰ্ষ্টকে ওচৰলৈ আহিছে লিপ লৈছে আৰু লিপটিকে তুমি জানিছা নহয় কি কৰিব খুজিছে এই বস্তু এয়া আপোনালোকে ভিতৰত দেখা পাইছে গ্ৰীণ স্ক্ৰীণত ডান্সৰ শ্বট লৈ আছে ডাইৰেকশ্যন কৰি আছে নীলিম কুমাৰ গৌতম হিৰো হিচাপত আছে আমাৰ অংকুৰ আৰু গাৰ্গী মিউজিক বজাইছে কপিৰাইট লাগিব পাৰে চাই থাকক একো নাই চাই যাই থাকক এয়া মোৰ ভাগিন মানে মোৰ ভাগিনৰ কেৰেক্টাৰত কৰিছে ইয়াৰ মানে মই মামা ন মামা মানে কাটাপ্প মামা এয়া মোৰ ভাইটি হ'ব একো নাই ভাল অভিনয় কৰি আছে ময়ো কৰি আছোঁ যিমান পাৰিছোঁ কৰি আছোঁ সপোন নাট্যগোষ্ঠীৰ মেইন কি আছিল সম্পাদক সম্পাদক মানে সপোন নাট্যগোষ্ঠীৰ সম্পাদক নাম দীপেন পাটোৱাৰী লিখে বাকী চাই থাকক এয়া আছে মুনু আমাৰ অংকুৰৰ ভণ্টি হয় আমাৰো ভণ্টি হয় ন মাইনাই কিন্তু ভাল এক্টিং কৰে গান চানতো কৰিছে ন মাইনা নামটো কোৱা লেভেল দিছে বিদিশা কাশ্যপ ডেকা কেনেকৈ কৈছে নাচাগে অলপ বেছি লেভেল এয়া পিনে আৰু এই মাইনা কি লগাইছা হাতত চা হাতখন দেখক এয়া মেহান্দি লগাইছে মেহান্দি মানে অহাকালি বোলে মানে কিবা বিয়া চিয়া আছে সেইকাৰণে মানে মেহান্দি লগাই আছে এয়া আমাৰ ছেটিংছ ঠিক কৰি আছে নীলিম দাই এটা বস্তু নীলিম দাৰ ভাল মানে ডাইৰেকশ্যনো কৰে মানে সকলো কামতে মানে আমাৰ নীলিম দা সহায় কৰি দিয়ে মানে ল'ৰাজন এনেকুৱা নহয় যে মই ডাইৰেকশ্যন কৰিছোঁ মানে মোৰ অকণমান লেভেল আছে সেই বস্তুটো নাই খুব ধুনীয়া সকলো কামতে আমাক সহায় কৰি দিয়ে আৰু মই যে কৈছিলোঁ এয়া আছে আমাৰ হিৰো অংকুৰ ডেকা অংকুৰে কামনা কৰা এয়া আছে অংকুৰ কিবা ক'বনে একো নকয় বোলে জানো মানে কেৰেক্টাৰত সোমাই আছে ন মানে কেৰেক্টাৰৰ পৰা ওলাই আহিব বিচৰা নাই আৰু এয়া নীলিম দা বেচাৰা চব পিনে মানে সহায় কৰি আছে কাৰণ এইফালে কেমেৰা চাই আছে ডাইৰেকশ্যন কৰি আছে বা চবতে আৰু হিৰোইন আছে হিৰোইনটো অকণমান লেভেলটো বেছি হিৰোইনটো অকণমান পিছত কথা পাতিম একো লেভেল নাই আমাৰ লগত খুব ধুনীয়া ভাল কাম কৰি আছে আগতে কৰিছিলে অকণমান মানে এক্সপিৰিয়েঞ্চ থকা মানে জানো ভিডিঅ'টো চাই থাকক তুমি ইমান নিষ্ঠুৰ কিয় মোৰ একমাত্ৰ ছোৱালীজনীক মোৰ বুকৰ মাজৰ পৰা কিয় লৈ গলা ভগৱান ডক্টৰ আপোনালোকে মানে ভগৱানৰ দ্বিতীয় ৰূপ তেনেহ'লে মোৰ মাজনী কিয় বচাব নোৱাৰিলা আপুনি ইমান অধৈৰ্য কি হৈছে এজন ডক্টৰৰ লক্ষ্য হ'ল শেষ মুহূৰ্তলৈকে নিজক নিৰাশ কৰিব আৰু আনকো নিৰাশ নকৰিব এয়া আপোনালোকে শ্বটটো চালে কেনে পালে কমেণ্ট কৰিব বাকী চাই থাকক যদি কিবা কিবি পাৰোঁ দেখাই যাম মানে আমাৰ অকণমান আগতে মানে ফটোশ্বুটৰ কাম কমপ্লিট হ'ল আৰু কিবা কিবি শ্বট লৈ আছে মোৰ হ'ল আৰু বাকীকেইটাৰ লৈ আছে এয়া আমি মামা ভাগিন আৰু ডক্টৰ মামা ভাগিন মানে মামা মানে মই মানে
মামা মানে মানে কটপ্প মামা জানো হওক ধেমালিকৈ কাম কৰি আছোঁ খুব এনজয় লৈ কাম কৰি আছোঁ বাট ভাল লাগিছে সকলোখিনি আছে সকলোৰে মৰম পাইছোঁ এয়া নীলিম কুমাৰ গৌতম আন্ধাৰ লাগিছে এয়া মোৰ লগত আছে নীলিম কুমাৰ গৌতম মানে সময় দিব পৰা নাছিলে কোৱা কিবা এটা খুব ভাল লাগিছে ৰাহুলৰ ব্লগটো চাব সকলোৱে আৰু কষ্ট কৰি লৈছোঁ অংকুৰে আৰু মই দুয়োজনে ডাইৰেকশ্যন কৰি আছোঁ বাকী আমাৰ ৰাহুল আৰু এজন আহিছে কেমেৰা কৰি আছোঁ এতিয়া আকৌ মোৰ এক্টিং আছে অকণমান দুটা কেৰেক্টাৰ কৰিছোঁ বাকী চাওক আদৰি ল'ব হেমন্ত দত্তৰ ডাঙৰে যশস্বী নাট্যকাৰ হেমন্ত দত্তৰ ৰচিত তাৰপিছত খুব ধুনীয়া এক্টিং জেতুকা পাতৰ ৰং আহি আছোঁ আপোনালোকৰ মাজলৈ খুব ধুনীয়া আপোনালোকে কণ্টেক্ট কৰিব পাৰে এয়া স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া আছে অংকুৰৰ কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকৰ যদি ঘৰৰ ওচৰত বিচাৰে তেতিয়াহ'লে আমি যাবলৈ সাজু আছোঁ আপোনালোকে ইয়াত কণ্টেক্ট দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব এয়া আমি কেইজনমান ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিলোঁ এয়া আমাৰ লগত আছে নৰেশ্বৰ ৰাজবংশী ছাৰ দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া IC ছাৰ আৰু আমাৰ গোটেইখিনি আৰ্টিষ্টসহ আমাক কামত উৎসাহ যোগোৱা কেইজনমান দাদা খুৰাক লৈ আমি এখন সৰুকৈ হ'লেও মিটিং আয়োজন কৰিছিলোঁ এয়াই আছিল বাকী আপোনালোকে চাই থাকক শালিকাজাৰ ইউথ ক্লাবৰ সৌজন্যত এখনি প্ৰাইজ মানি ক্ৰিকেট খেল আয়োজন কৰা হৈছে সদাশয় খেলুৱৈবৃন্দই যদি খেলখনত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে এয়া স্ক্ৰীণত আহি থকা নম্বৰকেইটাত কণ্টেক্ট কৰক